মৰ্নিং ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি ৰাতিপুৱা আমি এটা ধুনীয়া প্লেছত আছোঁ। আপোনালোকে প্লেচটো চাই লওক এবাৰ, প্লেচটো দেখাই দিয়া এবাৰ ধুনীয়াকৈ। বাকী ব্লগটো কালি ব্লগ আছিলে। কালি আমি যাওঁতে ইণ্ট্ৰটো নিদিলোঁ আৰু আহোঁতে বহুত ৰাতি হৈ গ'ল, সেইকাৰণে আমি আহোঁতেও ভিডিঅ'টো কৰিব নোৱাৰিলোঁ বেছিকৈ। বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক। কালি এটা আমি মহেন্দ্ৰ ডিলাৰলৈ গৈছিলোঁ, ডিলাৰত কি হ'ল কি নাই হোৱা ব্লগটো চাই থাকক শেষলৈকে। বাকী চাই থাকক আৰু ভিডিঅ'টো দেই শেষলৈকে। বাকী আপোনালোকে নতুন কোনোবাই চাই আছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে মানে ভিউজটো নাহে। বাকী ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব আকৌ এবাৰ কৰি দিছোঁ। বাকী চাই থাকক আৰু। ফাইনেলি এয়া সুবঞ্চি পাই গ'লোহি। লাহে লাহে আহি ইমান স্পীডত অহা নাই, কাৰণ বহুত সোনকালে আহিছিলোঁ, ৰাতিপুৱাই আহিছোঁ আৰু তাতে সুবঞ্চিখন চাই লওক। আগত গান লগাই গৈ আছোঁ আৰু লাহে লাহে। গানটো আপোনালোকক শুনাব নোৱাৰোঁ, কপিৰাইট লাগি যাব। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি গৈ পাই লওঁ লাহে লাহে, মাজত এটা ক্লিপ দেখাই যাম। চাই থাকক ভিডিঅ'টো আগলৈকে। এয়া আমি এতিয়া যাত্ৰা শুনি গৈ আছোঁ এতিয়া লখিমপুৰলৈ বুলি। জানেই যাত্ৰা আপোনালোকে কিমান ট্ৰেণ্ডিঙত আছে। এইটো যাত্ৰা চাই লওক। যাত্ৰা শুনি এতিয়া গৈ আছোঁ লখিমপুৰলৈ মজাকৈ। যাত্ৰা এতিয়া ইমান কম সময়ত ইমান ভিউজ আহিছে, গানটো শুনিও কিবা এটা ভাল লাগিছে। তাতে ন' কপিৰাইট মিউজিক, সেইটো এটা ভাল লগা কথা বহুত। শুনি লওক আপোনালোকে অলপ। এয়া আমি এতিয়া পদুমণি পাই গ'লোহি। পদুমণি এতিয়া ভগৱানৰ আশীৰ্বাদ লৈ গৈ আছোঁ এতিয়া। পদুমণি পাই গ'লোঁ, চাই লওক আপোনালোকে এবাৰ পদুমণি চাম। এতিয়া আহি অলপ ৰৈ দিছোঁ। এতিয়া বগী নদী পাৰ হৈ আহিছোঁ, অলপ ৰৈ দিছোঁ। ৰাস্তাটো বেয়া, সেইকাৰণে অকণমান ৰৈ দিছোঁ আৰু। ৰাস্তাটো বহুত বেয়া এইডোখৰ পদুমণিৰ পৰা লখিমপুৰ পাওঁতে, অলপ সেইকাৰণে ৰৈ দিছোঁ। বাকী গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। এইখন পাহাৰখন চাই লওক। ওচৰতে থকা যেন লাগে, কিন্তু ওচৰত নাই, বহুত আঁতৰত আছে। বাকী ভিউটো বহুত ধুনীয়া লাগিছে। আহি আগতেও কেইবাবাৰো আহিছোঁ, তথাপিও ব্লগ এবাৰ ফাৰ্ষ্ট বনাইছোঁ আৰু। আহি আমি মেইন ডেষ্টিনেশ্যন পাই গ'লোহি। মেইন ডেষ্টিনেশ্যন আছিলে লখিমপুৰ পাৰ হৈ, কিন্তু মই আপোনালোকক কৈ আছিলোঁ লখিমপুৰ বুলি। কিন্তু মানস দা গাড়ী ছাৰ্ভিচিং কৰিবলৈ আহিছিলোঁ আমি আহি এতিয়া সেই মেইন ডেষ্টিনেশ্যন পাই গ'লোহি। তাত এতিয়া বহুত আপোনালোকক মই গাড়ী কিছুমান দেখাম, ইয়াত ডিলাৰত কেনেকৈ গাড়ী থৈ দিয়ে সেইবোৰ আপোনালোকক আমি দেখাই আছোঁ। ৰ'ব অলপ পাছত আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াত কেনেকৈ নতুন গাড়ীবিলাক থৈ দিয়ে আপোনালোকে চাব।
এইটো চাওক আপোনালোকে ডিলাৰত কেনেকৈ গাড়ীবিলাক থৈ দিয়ে, ইমান নতুন নতুন গাড়ীবিলাক, কিন্তু মানুহে দেখিলে পুৰণা বুলিয়ে ক'ব। চাওক গাড়ীবিলাক চাই লওক, এইবিলাক এনেকৈ থৈ দিছে চাই লওক, একদম পুৰণা পুৰণা হৈ আছে। কিন্তু আপোনালোকে গাড়ী নিব আহিলে একদম ধুনীয়া কৰি দিব। কিন্তু ইমান নতুন নতুন গাড়ীবিলাক কেনেকুৱাকৈ থৈ দিছে, য'ত ত'ত যি টিকৈ থৈ দিছে মুঠতে চলাই মেলি আৰু চাই লওক আকৌ এবাৰ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। মহেন্দ্ৰ ষ্ট'ৰুমক বাই বাই দি দিলোঁ। এইফালে মহেন্দ্ৰ ষ্ট'ৰুম, এইফালে আমি এতিয়া ঘৰলৈ গৈ আছোঁ আৰু লখিমপুৰত কিবা এটা খাম, ভোক লাগি আছে, ৰাতিপুৱা একো খাই বৈ নাই অহা। লাহে লাহে তাৰপিছত ঘৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ব্লগটো। এইফালে বসন্ত, এইফালে মানস দা, হাই কৈ দিয়া। এতিয়া চাই থাকক আপোনালোকে ব্লগটো। আমি গৈ থাকোঁ, গান এটা লগাই দিয়া ধুনীয়াকৈ।